নমস্কাৰ সকলোকে। আজি 15তম বাস্কাৰ ডিষ্ট্ৰিক্ট বড়োলেণ্ড মাটাৰ্ছ গোল্ড ট্ৰফি ফুটবল চেম্পিয়নশ্বিপ 2025-26 মই উদ্বোধক হিচাপে পাই মই অতি সুখী আৰু লগতে মই উদযাপন কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি জয়লাভ কৰিলে, ইয়াৰ পদ পালে, আপোনাৰ কিমানখিনি কৰণীয় কাম আছে, বাকী আছে বহুত। যোৱা ইউপিএলৰ সময়ত বহুত কাম বাকী হৈ গৈছে, কেনেকুৱা ধৰণৰ আগবাঢ়িব আপুনি? হয়, মই পোনপ্ৰথমে মই EM হিচাপে মই মোৰ ডিষ্ট্ৰিক্টৰ আৰু মোৰ ব্লকৰ দিহিৰা ব্লক সকলো কৰ্মীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক মৰম যাচিলে আৰু তেখেতসকলৰ মৰমৰ ফলত মই আজি EM হ'বলৈ সক্ষম হৈছোঁ। আৰু লগতে দিহিৰা সমষ্টিৰ MCLক আজি শ্ৰীযুত হাগ্ৰামা মহলী ছাৰে EM প্ৰদান কৰিলে। গতিকে মই বহুত সুখী আৰু যি দায়িত্ব মোক দিয়া হৈছে সেই দায়িত্বটো মই নিষ্ঠাৰে পালন কৰি যাম আৰু মই ৰাইজৰ হকে কাম কৰিম আৰু ৰাইজে যাতে সকলোখিনি মোৰ পশুপালন বিভাগৰ পৰা গ্ৰাছৰুট লেভেললৈকে মই সেৱা কৰিব পাৰিম আৰু সেইটো মোৰ আশা। আৰু মই সুবিধা অনুযায়ী মই তেখেতসকলক কাম কৰি যাম তেখেতসকলৰ কাৰণে। 26ত যিটো বিধানসভাৰ নিৰ্বাচন কেনেকুৱা? হয়, 26ৰ বিধানসভা আহি আছে আৰু আমি আমাৰ 15টা MLA জিকাই আনিব লাগিব। গতিকে আমি এতিয়াৰ পৰাই পৰিকল্পনাবোৰ ল'ব লাগিব আৰু আমি সেই হিচাপে আমি সকলো ৰাইজৰ ওপৰত সমান চকুৰে চাম। আমি পাৰ্টিৰ যিবোৰ কাম আমি পাৰ্টি হিচাপত নাচাম, আমি মানুহ হিচাপত চাম আৰু মানৱতাটো আমি ৰাখিম। শেহতীয়াভাৱে বাক্সাত এক উত্তপ্ত পৰিস্থিতি হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত। তাক লৈ আপুনি কিবা দুখ প্ৰকাশ কৰিব নেকি আৰু ৰাইজক কিবা আহ্বান জনাব নেকি? হয়, মোৰ সমষ্টিতে এইটো হ'ল দুৰ্ভাগ্যজনক আৰু ঘটনাটোও দুৰ্ভাগ্যজনক। আৰু মই ভাবোঁ দোষী আৰু ন্যায় হ'ব লাগে। যে আমাৰ ন্যায়পালিকা আছে, ন্যায়পালিকা দুয়োফালে উভয়কে চাব আৰু ন্যায় দিয়াৰ কাৰণে মই জুবিন গাৰ্গৰ যি কাণ্ড সেই কাণ্ডত ন্যায় পাব বুলি মোৰ আশা। জুবিনে ন্যায় পাব লাগে। হয়, জুবিনে ন্যায় পাব লাগে, মই সেইটোকে কৈ আছোঁ। কিন্তু সেই ঘটনাক লৈ আচলতে ৰাইজে আইন হাতত তুলিলে, গাড়ী জ্বলাইছে, সাংবাদিক আক্ৰমণ কৰা হৈছে, পুলিচ সাংবাদিক বহু কেইবাজনো আক্ৰমণ কৰা হৈছে, গাড়ী ভাঙিছে। কিন্তু ইয়াত এক অংশই কৈ আছে তৃতীয় পক্ষ জড়িত হৈছে। আপুনিও দৃষ্টিগোচৰ ৰাখিছে যিটো কি ক'ব? হয়, এইটো ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু এতিয়া প্ৰশাসন আছে, ন্যায় আছে, ন্যায় চাব কোনজনে দোষী কোনজনে নিৰ্দোষী। সেই হিচাপত প্ৰশাসনে নিজৰ ব্যৱস্থাটো নিজে কৰিব।